Masungha everyone molokho punorba pani channel swagan hoisu aji ami DHS examination আজি আছিল আমাৰ 22 তাৰিখ 01 জানুৱাৰী মাহৰ 22 তাৰিখ 2023 চনৰ আজি যেটো গ্ৰেড 4 এক্সামিনেশন আছিল তাৰ ইংলিছৰ প্ৰশ্নবিলাক ডিসকাস কৰিম আপোনালোকে যদিহে প্ৰশ্ন পেপাৰখন চাইছে প্ৰশ্ন পেপাৰখন মই ফেসবুকৰ গ্ৰুপ এটাত পাইছো আৰু প্ৰশ্ন পেপাৰ হয়তো ঘূৰাই দিছে সেইকাৰণে পেপাৰখন পাবলৈ সক্ষম হৈছো তো ইংলিছ আৰু মেথছৰ সেকশনটো স্পেশালি যদিহে আপোনালোকে ভালদৰে লক্ষ্য কৰে সম্পূৰ্ণ প্ৰশ্ন জিবলা প্ৰশ্ন আছিল সকলো প্ৰশ্ন ইংলিছ আৰু মেথছৰ আমাৰ এই চেনেলত জিবলা ডিসকাস কৰা হৈছিল তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তেনেকুৱা প্ৰশ্ন আহিছিল সেইকাৰণে মই বাৰে বাৰে আপোনালোকক কওঁ যে কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক কনসেপ্ট ক্লিয়াৰ কৰিলে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন এটেম্প কৰিব পাৰিব আৰু যিসকলে প্ৰশ্ন পেপাৰখন চাই তেখেতসকলে দেখা পাব যে সকলোবিলাক প্ৰশ্ন আমি জিবলা ডিসকাস কৰিছো সেইবিলাকে আহিছিল একেবাৰে সহজ বুলি ক'ব পাৰি গতিকে যিসকলে আপোনালোকৰ ইংলিছৰ প্ৰশ্নবিলাক যদি আপোনালোকে চাই প্ৰথম প্ৰশ্নটো চাও কি আছিল যে he has been waiting dash 5 o'clock এটো আমি বাৰে বাৰে ডিসকাস কৰিছো যদিহে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস থাকে ইয়াৰ টাইম দেখি পিনি এড দি দিব নেকি আপোনালোকে টাইম থাকিলে সাধাৰণতে কি হয় এড হয় গতিকে এড দি দিলে আপোনালোকৰ ভুল হৈ যাব মই বাৰে বাৰে আপোনালোকক কৈছো যে যদিহে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস থাকে তাৰ পিছফালে যদিহে এটা ষ্টাৰ্টিং পইণ্ট থাকে she has been waiting মানে টাইম মোৰ কাৰণে ৰৈ আছে কেতিয়াৰ পৰা 5 বজাৰ পৰা 5 বজাটো কি এটা ষ্টাৰ্টিং পইণ্ট হয় আৰু যতে ষ্টাৰ্টিং পইণ্ট থাকিব তাতে সিন্স ব্যৱহাৰ হ'ব বাৰে বাৰে কৈছো যতে ষ্টাৰ্টিং পইণ্ট থাকিব তাত সিন্স ব্যৱহাৰ হ'ব ইয়াতে এস আছে ষ্টাৰ্টিং পইণ্টটো এস আছে এই এস লৈ পিনি মই মনত ৰাখিব কৈছিলো নে আপোনালোকে ক্লিয়াৰ আছিল বুলি বাৰে বাৰে কৈছে নিশ্চয় আপোনালোকে সিন্স বহাইছে আপোনালোকে এট নবহাব ভুল হৈ যাব আপোনালোকে 4 নবহাব ভুল হৈ যাব ক্লিয়াৰ আছে 4 নবহাব ইয়াত 4 বহালে ভুল হৈ যাব 4 টো কত বহে 4 টো ডিউৰেচনত বহে ডিউৰেচন মানে ইয়াত যদি 5 o'clock নাথাকিবনি 2 আৱাৰ্স দিয়াহেতেন 2 আৱাৰ্স কি এটা সময়ৰ বিবৰ্ধন হয় সময়ৰ ডিউৰেচন হয় তেতিয়া ইয়াত 4 আহিলে হয় যে she has been waiting for 2 hours নিশ্চয় বুজি পাইছে ষ্টাৰ্টিং পইণ্ট আছে ষ্টাৰ্টিং পইণ্ট থাকিলে আমি সদায় সিন্স বহাব লাগে বাৰে বাৰে কৈছো এট নহয় ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে কোন ধৰণৰ কনফিউজন নাই আপোনালোকৰ আমি সকলোবিলাক ডিসকাস কৰিছো অলৰেডি তাৰ নেক্সট 2 নম্বৰ প্ৰশ্নটো চাও হোৱাট ইজ এ গ্ৰুপ অফ লায়ন কল বাৰে বাৰে কৈছো গ্ৰুপ অফ এনিমেলৰ পৰা প্ৰশ্ন আহিব ডিএছএছ এক্সামিনেশন আহিছে প্ৰিভিয়াছ ইয়াৰ গ্ৰুপ অফ লায়নটো কি বুলি কোৱা হয় প্ৰাইড বুলি কোৱা হয় তাৰ নেক্সট এটো আমি যোৱাকালিও এটো ডিসকাস কৰিছো যোৱাকালি যেটো আমাৰ প্ৰশ্ন আছিল তাতো আমি ডিসকাস কৰিছো যোৱাকালি নহয় আজি হয়তো দিছিলো এ পাৰসন হু কাটস এণ্ড সেল মিট ইজ কল Butcher option B to correct answer Butcher option B to correct answer বাৰে বাৰে কৈছো নিশ্চয় ক্লিয়াৰ আছে বাৰে বাৰে আমি অলৰেডি ডিসকাস কৰিছো তাৰ নেক্সট এটা সাউন্ড অফ এনিমেলৰ পৰা প্ৰশ্ন আহিছিল যে which one of the following is correct তলৰ কোনটো কাৰেক্ট হয় হেতু আহিছিল প্ৰশ্ন লায়নে ক্ৰাই কৰে নেকি লায়নে ক্ৰাই নকৰে লায়নে কি কৰে ৰ'ৰ কৰে সো এটো ভুল হৈ যাব তাৰ নেক্সট আছিল দাম এ মংকি মুছ মংকিয়ে মু নকৰে মংকি কি কৰে ব্ৰে কৰে BRAY ব্ৰে ঠিক আছে সাউন্ড অফ আমি অলৰেডি ডিসকাস কৰিছো কাৱৰটো কি হ'ব মু হ'ব তাৰ নেক্সট অপচন সি টু কাৰেক্ট আনসাৰ হৈ যাব এ হৰ্স নে দা সাউন্ড অফ হৰ্স ইজ নে সো অপচন সি টু কাৰেক্ট আনসাৰ হ'ব আমি আগতো ডিসকাস কৰিছো তাৰ নেক্সট আমি 5 নম্বৰ প্ৰশ্নটো চাম 5 নম্বৰ প্ৰশ্নটো আছিল হাউস অফ এনিমেলৰ পৰা প্ৰশ্ন অহা দেখা যায় মই বাৰে বাৰে কৈছো ইয়াত কি আছিল যে হাউস অফ এনিমেলৰ পৰা হোৱাট ইজ দা হাউস অফ ডগ কল ডগৰ ঘৰটো কি বুলি কোৱা হয় কেনেল বুলি কোৱা হয় অপচন ডি টু কাৰেক্ট আনসাৰ কেনেল বুলি কোৱা হয় অপচন ডি টু কাৰেক্ট আনসাৰ তাৰ নেক্সট 6 নম্বৰ আছিল সিনোনিম অফ এফেকশনৰ সিনোনিম কি হয় এফেকশন মানে মৰম ভাল পোৱা তেনেকা বুজায় গতিকে অপচন বি টু কাৰেক্ট আনসাৰ হ'ব লাভ এফেকশনৰ সিনোনিমটো সমাৰ্থক শব্দ হৈছে গতিকে লাভ হ'ব তাৰ নেক্সট আছিল যে he could not dash his homework properly আমাৰ ইয়াত খালি ঠাই দিয়া আছিল completed completing আৰু completes দিয়া আছিল কোনটো কাৰেক্ট আনসাৰ হ'ব আপোনালোকৰ completing কেতিয়াও নহয় completing হ'ব ললে ইয়াত বি শব্দ থাকিল হয় সো অপচন সি কেনসেল completes কেতিয়াও নহয় এস না লাগে এস অকল সিম্পল প্ৰেজেন্ট টেন্সৰ লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লাগে যত অক্সিলাৰি ভাৰ্ব নাথাকে ইয়াত অক্সিলাৰি ভাৰ্ব আছে গতিকে completes হ'ব নোৱাৰে ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম আছে v1 আৰু v3 আছে আপোনালোকে এই v3 টো ডাইৰেক্টলি কেতিয়া ইয়াত ব্যৱহাৰ কৰিব নোৱাৰে কেতিয়াও নোৱাৰে যদিহে ইয়াত পাৰফেক্ট টেন্স হয় তেতিয়াহে ব্যৱহাৰ হ'ব যদিহে ইয়াত হেভ বা হেজ থাকিলে হয় হি লগত হেজ লাগে হি কুড নট হেজ যদি থাকিলে হয় তেতিয়া কমপ্লিটেড থাকিলে হয় নিশ্চয় বুজি পাইছে আপোনালোকে কোন ধৰণৰ অসুবিধা হোৱা নাই ইয়াত কমপ্লিটেডটো কেতিয়া হ'ব নোৱাৰে সো অপচন এ টু কাৰেক্ট আনসাৰ হি কুড নট কমপ্লিট হিজ হোমৱৰ্ক প্ৰপাৰলি ক্লিয়াৰ আছে পাৰফেক্ট টেন্স হলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিব এক্টিভ ভয়েসত আমি ভালকে ডিসকাস কৰিছো তাৰ নেক্সট আছিল 8 নম্বৰ প্ৰশ্নটো চাওক N dash a day keeps the doctor away এটো আমি বাৰে বাৰে পঢ়িছো an apple a day keeps the doctor away
নিশ্চয় বুজি পাইছে আৰু যদিহে আপোনালোকে আমি চক যিবিলাক পঢ়িছোঁ সেইবিলাকে এক্সামিনেশ্যনত আহিছে আমাৰ নেক্সট DHS থাৰ্ড গ্ৰেডৰ এক্সামিনেশ্যনৰ কাৰণে যদিহে আপোনালোকে বৰ্তমানলৈকে লক্ষ্যটক এপ্লিকেশ্যন যিটো লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰা নাই প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰি লওক তাত ইংলিছ গ্ৰামাৰ সকলো ডিটেইলছত ডিছকাছ কৰা হৈছে কনচেপ্টটো আপোনাৰ ক্লিয়াৰ কৰাৰ ওপৰত ফ'কাছ কৰা হৈছে কনচেপ্টটো আমি সম্পূৰ্ণ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ মাত্ৰ 500 ৰুপিছত দিয়া হৈছে আপোনালোকে গৈ পিনি ল'ব পাৰিব কোৰ্চটো যিসকলৰ 500 প্ৰব্লেম হয় আপোনালোকে মেছেজ এটা দি দিব যে ফাইনেন্সিয়েল প্ৰব্লেম আছে তেখেতসকলক এক্সট্ৰা ডিছকাউণ্টো দিয়া হ'ব আপোনালোকে এবাৰ চেক কৰি ল'ব সৰুতে আপোনালোকে বহুতবাৰ ইংলিছ গ্ৰামাৰৰ টিউশ্যন লৈছে কিন্তু কনচেপ্টটো আপোনাৰ ক্লিয়াৰ হোৱা নাই এবাৰ মাত্ৰ আপোনালোকে এই ক্লাছটো লৈ লওক মাত্ৰ 500 টকা সৰু ল'ৰা এটা ক্লাছ টিউশ্যন ফিজ ইয়াতকৈ বেছি হয় চ' কনচেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হ'ব বুলি মই আপোনাক গেৰাণ্টি দিব পাৰোঁ ঠিক আছে তাৰ নেক্সট আছিল হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ব্ৰাইডৰ অপজিট জেণ্ডাৰ কি ব্ৰাইডৰ অপজিট জেণ্ডাৰ গ্ৰুম হ'ব চ' অপশ্যন চি টু কাৰেক্ট আনচাৰ ব্ৰাইড গ্ৰুম বিয়াত কইনা দৰা আমি কৈ থাকোঁ ব্ৰাইড গ্ৰুম ঠিক আছে তাৰ নেক্সট হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ড্ৰাইভৰ পাষ্ট টেন্স কি হয় ড্ৰাইভৰ পাষ্ট টেন্স ড্ৰভ হয় চ' অপশ্যন ডি টু কাৰেক্ট আনচাৰ নিশ্চয় বুজি পাইছে আপোনালোকে ভাৰ প্লাছ আই এন জিটো কি বুলি কোৱা হয় এইটো প্ৰেজেণ্ট পাৰ্টিচিপল যদিহে আপোনালোকৰ প্ৰশ্নত আহিলে হয় যে হুইচ অফ দ্য ফলোয়িং ইজ প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম যদিহে ক'লা হয় তেতিয়া আমি এই ভাৰ প্লাছ আই এন জিটো চুজ কৰিলোঁ হয় ড্ৰাইভিংটো ক্লিয়াৰ আছে প্ৰেজেণ্ট পাৰ্টিচিপল মানে কি হয় প্ৰেজেণ্ট পাৰ্টিচিপল মানে ভাৰ প্লাছ আই এন জি চ' যিহেতু এইটো গ্ৰেড 4ৰ এক্সামিনেশ্যন হয় গ্ৰেড 4ৰ এক্সামিনেশ্যন কাৰণেহে ইমান সহজ প্ৰশ্ন আহিছে গ্ৰেড 3ৰ এক্সামিনেশ্যন যোনটো হ'বলৈ আমাৰ গৈ আছে তাত ইয়াতকৈ অলপমান কম্পেয়াৰটিভলি টান প্ৰশ্ন আহিব চ' আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব মানে আপোনালোকে কনচেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ কৰিব লাগিব কমন কুৱেশ্যনৰ পিছত নদৌৰিব কমন কুৱেশ্যনৰ পিছত দৌৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব স্পেচিয়েলি মেথছত আৰু আপোনালোকৰ ইংলিছ গ্ৰামাৰত কাৰণ যেতিয়ালৈকে কনচেপ্ট ক্লিয়াৰ নহয় তেতিয়ালৈকে আপোনালোকৰ এক্সামিনেশ্যনত কনফিউজন থাকিবই নিশ্চয় বুজি পাইছে বাকী আমি মেথছৰ প্ৰশ্নসমূহ সম্পূৰ্ণ ডিছকাছ কৰিম বাকী জিকেখিনিও ডিছকাছ কৰিম কিন্তু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি মেথছৰ প্ৰশ্নসমূহ ডিছকাছ কৰিম কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট আছিলে আৰু আমি যিবিলাক পঢ়িছিলোঁ তেনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা গৈছিলে গতিকে সকলো মেথছৰ প্ৰশ্ন সহজকৈ আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম কম সময় ডিছকাছ কৰিবলৈ চেষ্টা কৰিম বাকী কেনেকুৱা পাইছে ভিডিঅ'বিলাক চাই কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ কমেণ্ট আমাক উৎসাহ দিয়ে ভিডিঅ' বনাবলৈ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ কিন্তু গ্ৰেড 3ৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক আপোনালোকে বহুত জোৰদাৰ প্ৰিপেৰেশ্যন চলাই যাওক ধন্যবাদ